Hello everyone. একদম বৰষুণৰ বতৰ ফৰকাল নোহোৱাই হ'ল আজি কিমান দিন হ'ল যোৱা ৰাতিৰ পৰা ইমানে নেৰানেপেৰা বৰষুণ ইমান মানে ডাঙৰ বৰষুণ দিবলৈ ধৰিছে গোটেই পানী সবফালে চোতালত পানী পুখুৰী মানে পাৰৰ ওপৰেদি পানী বাগৰিছে গোটেই আমাৰ গলিটো পানী এতিয়া মানুহবিলাকক দেখিছোঁ সবে মাছ বিচাৰি ফুৰিছে চোতালতে মাছ বিচাৰিছে পদলিত মাছ বিচাৰিছে বৰষুণৰ মাজতে মাহত আহি পালেহি আজি গোৱালপাৰাৰ পৰা ৰাতিপুৱা প্ৰায় 8:30 মান বজাত পালেহি এতিয়া চাহ খাই অলপ ৰেষ্ট কৰি আছে তাকে মাছ দেখি আছোঁ আগফালে মানুহবিলাকক ধৰি থকা দেখিছোঁ তাকে ওলাই যাম বুলি ভাবিছোঁ অকণমান চাওঁগে পাৰিলে ধৰিমো গতিকে আপোনালোককো দেখুৱাম ভিডিঅ'টো চাব যদিহে সময় পায় ধৰি চাওঁচোন মাছ ধৰা হোৱাতটো বহুত দিন পোৱাই নাই সৰুতে অলপ ওচৰতে পথাৰবিলাকত পানী হয় তেতিয়াই ধৰিছিলোঁ এতিয়া চোতালত মাছ ধৰি চাওঁ কেনেকুৱা লাগে আজি সবে মাছ ধৰা আমেজ লৈছে মাছ ধৰি সবে ইমানে ফূৰ্তি পাইছে মানুহখিনিয়ে সবে হাতত কিবা কিবি এটা লৈ মাছ ধৰি আছে মাছ ধৰা ইনষ্ট্ৰুমেণ্ট ধেৰ ওলাইছে আগতে নেদেখা কিছুমান বস্তু এতিয়া ওলাইছে ক'ত থৈছিলে জানো দেউতাইহে জানিব পুৰা এগাঠি পানী সবফালে বৰষুণে আপোনালোকে দেখিছে চাগে পুৰা বৰষুণ পানী গোটেই আমাৰ খাল পানীৰে ভৰ্তি আৰু এইবিলাকতে মাছ ওলাইছে মাছ মানে এতিয়ালৈকে প্ৰায় 1 কেজিমান ধৰা হ'লে সৰু ডাঙৰ মাছ আমাৰ ঘৰৰ ভাইটি ভণ্টি সব মাছ ধৰাত লাগি গৈছে জুলুকি এটা লৈছে আৰু এনেকা এটা হেৰি কয় এইটো থুৰা কয় যে মাছ পুৰা ধৰিছে ইয়াত এখন ফাঁচি জালো পাতি থৈছে ইয়াত এই ৰাস্তাতে এইবিলাক সব চলি আছে এইখন মাছ নাই লগা এতিয়ালৈকে লাগি আছে উঠাই আছে মানে একেবাৰে পথাৰৰ এটা পৰিৱেশ হৈ গৈছে পদুলিতে মাছ আজি সবেই মাছ ধৰিছে ইয়াতে থুহা এটা পাতি থুৰা কয় নে থুহা কয় থুৰা বুলি কয় ন থুৰাতে মাছ ওলাইছেনে তাকে চাইছোঁ নাই সোমোৱা ন অথনি এনেকুৱা এটাতে 5-6জনীমান সোমাই আছিলে ভালকৈ চা বিচাৰিলে ওলাব গৰৈ মাছ আচৰিত পদুলিতে যে এনেকুৱাকৈ মাছ ওলাব ভাবিব নোৱাৰি মানে আমাৰ পদুলিতে ইমান মাছ ওলাইছে চাওঁ বাপৰে ইমান ডাঙৰ মাছ ধৰিছে পদুলিতে আচৰিত মইতো ভাবিব নোৱাৰোঁ এইটো এটা জুলুকি এইটো লৈছে সিহঁতে ভাইটি যে পচাডাল ল'লি কি কুচিয়া মাৰিবি নি ইয়াতে হা হয় নি ৱালৰ কাষে মানে যিবিলাক নলা আছে গোটেই নলাবিলাকতে মাছ পাইছে আকৌ এইফালেদি মানুহবিলাকে আজি সবেই মাছ ধৰিছে আজি আমি সবে লোকেল মাছে ভাত খাম সৰু মাছ ভিতৰত এখিনি মাছ আছে তাৰপিছত ইহঁতি পলিথিন লৈ ঘূৰিয়ে ফুৰিছে অকল মাছ বিচাৰি ফুৰিছে ঘৰত থকাখিনি দেখাব লাগিব আপোনালোকে চাব দেই সাংঘাতিক বৰষুণ কালিৰ পৰা একেবাৰে নেৰানেপেৰা বৰষুণকৈ আমাৰ পদুলিলৈকে পুৰা বানপানীৰ নিচিনা হৈ গৈছে এয়া ওলাইছে এইটো আমাৰ ৰাস্তাতে জুলুকি মাৰিছে লোকে পথাৰত ধৰে ক'ৰবাত মাছ ধৰে আমাৰ মানে ইয়াতে দৰিকণা মাছ এজনী দেখিলেও গোটেইখিনি জঁপিয়াই দিয়া নিচিনা হৈছে এটা ওচৰলৈ যাম বোলা ভাইটি গেটখন খোল এইফালে ভিতৰৰ ফালে আহিছোঁ ভিতৰতো দেউতাই এইফালে ৱাল এখন আছে ৱালখনৰ কাষেদি মানে নলা এটা গৈছে পানী সোঁতটো গৈছে যে তাতে কিবা পাতি থৈছে খন্তেকতে মানে প্ৰায় 0.5 কেজিমান মাছ ধৰি পিনে আমাক দি থৈ আহিছে ভিতৰত ভাত খাবলৈ ভাত খোৱা নাই এতিয়ালৈকে তাৰপিছত আমি মাছ দেখিয়ে সব ওলাই আহিছোঁ বাহিৰলৈ
পানী হৈ গ'ল এইখিনিতে এয়া চক পানীৰ তলত ভৰি ৰাতিপুৱা চোতালত মাছ ওলাইছিলে গোটেই আমাৰ ফুলনিখন পানীত আধা ডুব গৈ আছে দেখিলে বেয়া লগা হৈছে গোটেই টাববিলাক পানীত সোমাই আছে ইমানেই মানে বেয়া অৱস্থা কৰিছে কালিৰ পৰা যিটো নেৰানেপেৰা বৰষুণ দিছে আইও দেহি কুকুৰাকেইটা ইয়াত কলপাত দেখিলা তলত সোমাই আছে জোপোকা লাগি কুকুৰা পোৱালিকেইটা ইমান বেয়া অৱস্থা হৈছে গোটেই টাবখিনি আধা কঁকাল একেবাৰে পানীত সোমাই আছে ৰাতিপুৱা দেউতাই ইয়াতে মাছ ধৰিছিলে মাছবিলাক আচলতে পানীত গুচি আহিছে সিফালৰ পৰা বাৰীত সোমাই দিছে এয়া এইখন আমাৰ চোতালখন পানী পুৰা এয়া পানী আমাৰ এজনে জুলুকি নেৰাই হ'ল মাছৰ লগত দৈ কৰা মাছ দুটা পালেও সি মানে জুলুকি উলিয়াই ল'ব এইবিলাক মাছ ধৰিছে আৰু এইখিনি আছিলে দেউতাই পলিথিনত থৈছে ধুনীয়া সতেজ মাছ আজিকালি পাবলৈ নাই ইমান ধুনীয়া মাছ এজনী মাছ মাছ এনেকৈ পৰি আছিলে আকৌ হা এইজনী মাছ চোৱা এইজনী চোৱা ধৰা জুলুকিটো ভৰাই ওপৰেদি হাত ভৰাই উলিয়াব এতিয়া এনেকৈ মাছ ধৰি আছোঁ আজি চোতালত ৰাতিপুৱাৰ পৰা মানে মাছৰ লগত লাগি আছোঁ বাপৰে এইজনী জঁপিয়াই আছে চোৱা চোতালত মাছ বাৰান্দাত মাছ পদূলিত মাছ বাপৰে দেখা এইখিনি চব এতিয়া লৈ আহিছে ভাইটিয়ে দেউতাই ধৰিলে নেকি এইখিনি বাপৰে ইমান ধুনীয়া মাছ এইবিলাক আজিকালি আমি বজাৰত কিনিবলৈ গ'লেতো নাপাওঁৱে ইমান ধুনীয়া মাছ বাকী দিয়া ইয়াত দি দিয়া চচটোত দি দিয়া বাপৰে ইমান ধুনীয়া মাছ মোৱা মাছকেইটা ইমান ধুনীয়া পুৰঠ চোৱা মাছ এনেই কিন্তু চোতালত ওলাইছে আকৌ চোতালতো ওলাইছে দেখাইছোঁ মাছ ধৰা ইনষ্ট্ৰুমেণ্ট এইখিনি আমাৰ মানুহখিনি চব মাছত ব্যস্ত আজি আমাৰ মা আহি পালেহি গোৱালপাৰাৰ পৰা এই গা চা ধুই ওলাইছে আৰু এগৰাকী আজি কিমান ডেৰমাহ মানৰ মূৰত আহি পাইছে ক'ৰবাত সোমাই আছিলোঁ নিচিনা লাগিছিলে বোলে এতিয়াহে ভাল লাগিছে ঘৰলৈ আহি ইমান ধুনীয়া মাছ পাম বুলি জনা হ'লে এইকেইজনী নিকিনিলোহেঁতেন আজি এইকেইজনী এনেই কিনিলোঁ চিকলি মাছ বচাত পূৰা এক্সপাৰ্ট একেবাৰে ইয়াৰ ৰেপি আছে পেটু ভাগে মাছ ভাগে সৰু মাছ ভাগে মাছ মানে পূৰা কাটি বজাৰত কাটিব পৰা অৱস্থাত আছে ট্ৰেইনিং লোৱা নিচিনা এয়া চব কেনেকৈ কাটিছে এয়া চব ৰেপি দিছে আজি দিনটো বৰষুণকৈ আগবেলাটো প্ৰায় মাছ ধৰোঁতে গ'লগৈ তাৰপিছত বৰষুণত তিতি ঠাণ্ডাও লাগিলে ভাত পানী খাই শুই দিলোঁ দিনটো গ'লগৈ আৰু দিনবিলাক গৈছে আৰু এনেকৈ আৰু বৰষুণ কিমান দিনলৈ দিয়ে এতিয়া মাছ পুঠিবিলাকো ওলাই আছে তাকে অকণমান আমেজো পাইছোঁ বাৰু আজিলৈ ব্লগটো ইমানতে সামৰি দিওঁ বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক এটা দিব পাৰিলে শ্বেয়াৰ কৰিব